নমস্কাৰ, আজি মই বনাবলৈ লৈছোঁ বাটাৰ চিকেন মছলা। তাৰ বাবে মই 500 গ্ৰাম চিকেন লৈছোঁ। এয়া আধা চামুচ জিৰা গুড়ি, নিমখ সোৱাদ অনুসৰি, হালধি আধা চামুচ আৰু জলকীয়া গুড়ি আধা চামুচ আৰু এয়া আদা নহৰুৰ পেষ্ট আৰু সৰু কাপেৰে একাপ দৈ লৈছোঁ, টেঙা দৈ। এতিয়া আটাইখিনি ভালদৰে মিহলাই ল'ম। ইয়াত মই 2 চামুচমান নেমুৰ ৰস চেপি দিছোঁ। নেমুৰ ৰস চেপি দিলে টেষ্টটো বহুত ধুনীয়া হয়। এতিয়া ইয়াক মই 1 ঘণ্টাৰ বাবে এনেদৰে ঢাকনি লগাই থৈ দিম। পেন এখনত মই ডাঙৰ চাহ খোৱা কাপেৰে একাপ পানী দিছোঁ, 2 খিলা তেজপাত, 2টা কেঁচা জলকীয়া, নহৰু 5 ফুটামান, আদা 2 টুকুৰা আৰু ইলাচি 3টা, দালচেনি 2 টুকুৰ আৰু লং 3টা আৰু এটা ডাঙৰ সাইজৰ পিঁয়াজ এনেদৰে কুটি দিছোঁ আৰু সৰু সাইজৰ বিলাহী 4টামান এনেদৰে কুটি দিছোঁ আৰু 1 চামুচ বাটাৰ দিছোঁ আৰু আধা চামুচ জলকীয়া গুড়ি দিছোঁ। আৰু ইয়াত 15টামান কাজু এড কৰিব লাগিব। কাজুৰ সলনি আপোনালোকে আলমণ্ডো এড কৰিব পাৰে। এতিয়া এইখিনি ভালদৰে সিজাই ল'ব লাগিব পানী শুকাই যোৱালৈকে। ইয়াত অকণমান নিমখো দি দিব, কিন্তু বহুত বেছি নিমখ নিদিব কাৰণ চিকেনখিনি মেৰিনেট কৰি থওঁতেও নিমখ দিছিলোঁ। এতিয়া ননষ্টিক কেৰাহী এখনত মই বাটাৰ দি দিছোঁ। মেৰিনেট কৰি থোৱা চিকেনখিনি ইয়াত ডিপ ফ্ৰাই কৰিব লাগিব। একেবাৰে ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব চিকেনখিনি। গেছটো হাই ফ্লেমত ৰাখি ফ্ৰাই কৰিব। এয়া প্ৰায় 10 মিনিট হাই ফ্লেমত এনেদৰে ফ্ৰাই কৰাৰ পিছত এতিয়া এইখিনি নমাই থৈ দিম। এইপিনে আমাৰ মছলাখিনি ঠাণ্ডা হৈছে। এতিয়া মিক্সিত ইয়াৰ এটা পেষ্ট বনাই ল'ম। এনেদৰে পেষ্টখিনি চেকি ল'ব। ইয়াত পেনখন গৰম হয়, মই ইয়াত 1 চামুচ বাটাৰ দি দিছোঁ আৰু এটা পিঁয়াজ মই এনেদৰে কুটি লৈছিলোঁ সৰু সৰুকৈ। এতিয়া পিঁয়াজখিনি ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিব লাগিব। ইয়াত অকণমান জলকীয়া গুড়িও দি দিছোঁ, মানে কালাৰটো ধুনীয়া হ'ব। পিঁয়াজখিনি ভজা হৈ গৈছে প্ৰায়। এতিয়া ইয়াত পেষ্টখিনি দি দিছোঁ। অকণমান পানীও দি দিছোঁ পেষ্টখিনিৰ লগত, কাৰণ ইয়াত চিকেনখিনি সিজিব লাগিব যে, আৰু আধা চামুচ চেনি দি দিছোঁ, কাৰণ বিলাহী টেঙা থাকিব পাৰে যে। এতিয়া ফ্ৰাই কৰি লোৱা চিকেনখিনি দি দিছোঁ। গেছটো মিডিয়াম ফ্লেমত ৰাখিব আৰু ঢাকনি লগাই 10 মিনিটৰ বাবে। ইয়াত 10 মিনিট পিছত আমাৰ বাটাৰ চিকেন মছলা ৰেডি। বহুত কম উপকৰণেৰে এনেদৰে ঘৰত বনাই খাব পাৰে। ইচ্ছা কৰিলে আপোনালোকে ইয়াত ক্ৰীম দিব পাৰে। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।